নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটোত প্ৰতিদিনে একোটাকৈ নতুন বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰা হৈছে। যদি আপোনালোকৰ বাবে এই ভিডিঅ'সমূহ উপযোগী বুলি ভাবে তেন্তে এটা লাইক কৰিব আৰু ভিডিঅ'টো শেষ হোৱাৰ পিছত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি আমি অসম টেট আৰু অসম পুলিচৰ বাবে প্ৰয়োজনীয় এটা বিষয় কৰোনা ভাইৰাছৰ বিষয়ে সকলো তথ্য আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত আমি কৰোনা ভাইৰাছৰ বিষয়ে কি প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সেই বিষয়ে সকলোবোৰ প্ৰশ্ন আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 2019 চনৰ ডিচেম্বৰ মাহৰ মাজভাগত চীনৰ ইউহান নামৰ চহৰখনত এই ভাইৰাছটোৰ পোনপ্ৰথমে অৱস্থিতি ধৰা পৰিছিল। ইউহান চহৰখনত থকা এখন মাছৰ বজাৰত এজন মানুহৰ দেহত এই ৰোগে পোনপ্ৰথমে দেখা দিছিল। যেতিয়া তেওঁক হস্পিটেলত ভৰ্তি কৰা হৈছিল, পোনপ্ৰথমে তেওঁৰ দেহত COVID-19 পোৱা গৈছিল। COVID-19 ৰোগৰ এই ভাইৰাছবিধৰ নাম হ'ল SARS-CoV-2, অৰ্থাৎ ইয়াৰ সম্পূৰ্ণ নাম হ'ল ছেভাৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম কৰোনা ভাইৰাছ 2। SARS-CoV-2 এই নামটো ইণ্টাৰনেশ্যনেল কমিটি অন টেক্সনমি অফ ভাইৰাছ সংস্থাটোৱে 11 ফেব্ৰুৱাৰী 2020 চনত প্ৰদান কৰিছিল। ইউহান চহৰত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় 215খন দেশত কৰোনা ভাইৰাছ বিয়পি পৰা দেখা গৈছে। 2020 চনৰ 27 জানুৱাৰী তাৰিখে ভাৰতৰ কেৰালা ৰাজ্যত পোনপ্ৰথমে এজনী 20 বছৰীয়া ছোৱালীৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল। এই ভাইৰাছৰ পৰা মুক্তি পাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 22 মাৰ্চ 2020 তাৰিখে জনতা কাৰফিউ ঘোষণা কৰিছিল। এই ভাইৰাছবিধৰ সংক্ৰমণৰ হাৰ অত্যাধিক বৃদ্ধি হোৱাৰ বাবে নৰেন্দ্ৰ মোদীয়ে 24 মাৰ্চৰ পৰা 21 দিনীয়া লকডাউন ঘোষণা কৰিছিল। বহু প্ৰচেষ্টাৰ ফলত ভাৰত বায়'টেক নামৰ সংস্থাটোৱে কৰোনা ভাইৰাছৰ প্ৰথমটো এণ্টিভাইৰাছ প্ৰস্তুত কৰি উলিয়াইছিল, যাৰ নাম আছিল কোভেক্সিন। ভাৰতবৰ্ষত এই ব্যক্তিজনে পোনপ্ৰথমে ভেকচিন গ্ৰহণ কৰিছিল, যাৰ নাম আছিল মনীষ কুমাৰ। তেওঁক পোনপ্ৰথমতে কোভেক্সিন প্ৰদান কৰা হৈছিল। আমি জনা উচিত যে এই ভাইৰাছবিধে পোনপ্ৰথমতে হাওঁফাওঁত আক্ৰমণ কৰা দেখা যায়, যাৰ ফলত মানুহজনৰ উশাহ নিশাহত কষ্ট হয়। এই ৰোগটোৰ সাধাৰণ লক্ষণসমূহ হ'ল জ্বৰ, চৰ্দি, কাহ আৰু লগতে সোৱাদ নোপোৱা, গোন্ধ নোপোৱা। এইবোৰ লক্ষণ এই ৰোগটো হ'লে দেখা পোৱা যায়। এই ভাইৰাছবিধ কেৱল মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হয় তেনেকুৱা নহয়। এই ভাইৰাছবিধ মানুহৰ পৰা জীৱ জন্তুলৈও সংক্ৰমিত হ'ব পাৰে। বিভিন্ন দেশত জীৱ জন্তুৰ দেহতো কৰোনা ভাইৰাছৰ অৱস্থিতি দেখা পোৱা গৈছে। এই ভাইৰাছবিধৰ এণ্টিভাইৰাছ গঠন কৰাটো বিজ্ঞানীসকলৰ বাবে ডাঙৰ সমস্যা হৈ পৰিছে, কাৰণ এই ভাইৰাছবিধে বিভিন্নজন মানুহৰ দেহত ভিন্ন ভিন্ন লক্ষণ প্ৰদৰ্শন কৰা দেখা যায়। সময় যোৱাৰ লগে লগে এই ভাইৰাছবিধে নিজৰ লক্ষণ সলনি কৰা দেখা পোৱা গৈছে। সেয়েহে এই ভাইৰাছবিধৰ এণ্টিভাইৰাছ গঠন কৰোঁতে বহু সময়ৰ প্ৰয়োজন হ'ব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টোৰ শেষত এটা কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।